Hello friends, welcome back to my YouTube channel. আৰু আজি আমি মানে আমাৰ ঘৰৰ পাছফালে খানা এটা খাম বুলি ভাবিছোঁ লগৰ দুটামান মিলি পেলাই। এয়া কেৰাহী নিছোঁ মই, দেখিছে আপোনালোকে। আৰু বাকী বনোৱা বস্তুবোৰ যোগাৰ হৈ আছে বাৰু। গতিকে আমাৰ ঘৰৰ পাছফালৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। বন্ধুসকল, এইফালে আমাৰ পূৰা এতিয়া ভাত হৈ আছে বৰ্তমান। পোনপ্ৰথমতে ভাতটো আমি বনাই লৈছোঁ। তাৰপাছত আমি চব্জি বনাম। চব্জি হ'ব, ডিম হ'ব আৰু আলু বিলাহী এনেকৈ মিক্স হ'ব মানে। এইফালে আমাৰ বন্ধুসকলে পূৰা বনাই আছে, কামত ব্যস্ত। এইফালে জুই ভাত বনাই আছে আৰু ভাল লাগিছে। এটা প্ৰকৃতিৰ মানে পথাৰৰ মাজত এনেকুৱা এটা খানা খালে হয়তো আমাৰ পূৰাতো এনেকুৱা খোৱা নহয়েই, যি দুই এদিনৰ মূৰত খোৱা হয়। ভাল লাগে বাৰু এনেকৈ খাই পেলাই। গতিকে আৰু চাই থাককচোন ভিডিঅ'টো, ক'ত কি কৰোঁ সকলোবোৰ দেখুৱাই আছোঁ বাৰু আপোনালোকক। আমাৰ এইফালে পূৰা আজি কলপাতত খাম। এইফালে কলপাত দেখিছে, মানে পূৰা মানে আজি গাঁৱৰ এটা পৰিৱেশ সুন্দৰ। এইফালে চাব পাৰে চাৰিওফালে পথাৰ। সেয়েহে মানে আজি আমি পথাৰতে মানে কলপাতত খাম মানে ভাতটো। মানে গাঁৱৰ পৰিৱেশত যিহেতু কলপাতত খাই দিলে বেছি সাজিব আজি। সেয়েহে আমাৰ কলপাত পৰা ৰেডি আছে আৰু খানা হৈ আছে। ভাত হৈ গ'ল অলৰেডি, এতিয়া তৰকাৰী বনাই আছে। তাৰপৰা আৰু আমাৰ খোৱা আৰম্ভ হ'ব। বন্ধুসকল, ভাতটো অকণমান টেষ্ট কৰি চাওঁ সিজিছে নাই সিজা। এইফালে আমাৰ ভাত এয়া। ভাতটো ঠিকে আছে, ভাতটো পূৰা সিজিছে ধুনীয়াকৈ। এতিয়া তৰকাৰীটো হ'লে আৰু আমি ধুনীয়াকৈ খাব পাৰিম আৰু। তৰকাৰীটো বা কি হয় এতিয়া। ভাতটো বাৰু ঠিকে আছে বাৰু, ধুনীয়া হৈছে অলপমান। আৰু এইফালে শুকান জলকীয়া কেইটামান ভাজি লৈছোঁ আগতে, মানে ভাতৰ লগত খাব লাগিব যিহেতু। অলপমান জ্বলা হ'লে খাই ভাল লাগিব। জলকীয়া এটা অকণমান টেষ্ট কৰি চাওঁ কিমান জ্বলা হয়। জ্বলা আছে কিন্তু খাই ভাল লাগিব ভাতৰ লগত। পূৰা জ্বলা আছে দেই। এইফালে আলু আমাৰ হৈ আছে, আলুটো অকণ টেষ্ট কৰি চাওঁ সিজিছে নাই সিজা। পূৰা গৰম। আলুটো সিজা নাই, অকণমান সিজিবলৈ বাকী আছে অকণমান। বহুত গৰম লাগিছে একদম, খাই দিলোঁ জিভা চিভা পুৰি গৈছেগৈ আৰু। বন্ধুসকল, আমাৰ খানা পৰা হৈ গ'ল। এইবোৰ দেখিছে আপোনালোকে আমাৰ। এয়া ৰেডি হৈছোঁ। এইফালে আছে আমাৰ আলু ভাজি, ভাত। এইফালে শুকান জলকীয়া লৈ লৈছোঁ। তাৰপৰা এইফালে বিলাহী আৰু ডিমৰ টপ। পূৰা মজা লাগিব খাইটো আজি পূৰা। অকণমান টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে খানাটো পোনপ্ৰথমতে। খানাটো মজা হৈছে, ভাল হৈছে। নিমখ পাতি চব ঠিকে আছে, হালধি নিমখ চব ঠিকে আছে। আৰু আলু ভাজিটো অকণ খাই চাওঁ এতিয়া। আলু ভাজিটো ঠিকে আছে, নিমখ হালধি চব ঠিকে আছে আৰু পূৰা ধুনীয়াকৈ সিজিছে। ভাতটো পূৰা ঢিলা হোৱা নাই, ঠিকে আছে। খানাটো ভাল লাগিছে বাৰু। বন্ধুসকল, আমাৰ খানা খোৱা হৈ গ'ল, দেখুৱালোঁ আপোনালোকক সকলোবোৰ। আৰু খানাটো খাই বহুত ভাল লাগিলে পথাৰৰ মাজত। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত আকৌ। টিল দেন টাটা,
বাই বাই। There's something inside, yeah, there's something inside that